বাবু আমি তাতে বহুয়া যোগ Sakil নহয় tilinga নতুনকে দেখা পালো চলিটো ক'ত চলিটো কান্দিছে আমাৰ এৰেতো নহয় কাষক লাগি যায় কথাটো সোধো হয় ঐ বাপুহঁত তহঁতে কিয় কান্দি আছা আমার মায়ের দেখলে মন পড়ছি মাইৰে দেউতাক লাগি মনত পৰছি কি হ'ল মাইৰে দেউতাৰে করোনাত নয় আমার মা দেউতা মারা গেছে কি ক কৰোণাত মাইৰে দেউতাৰে মাৰা গৈছি তহঁতে এইখিনি জাগা আহি কেনেকৈ পালি দাদা আমি খোজকাঢ়ি আছো দাদা আমার ভোক লাগছি আমি 2 দিনে এটি ভাত খাবা পোৱা নাই কি কয় 2 দিনে এটি ভাত খাব পোৱা নাই তহঁতে খোজকাঢ়ি একেলগে গৈছে তহঁতৰ ঘৰ ক'ত দাদা আমার নলবাৰীত ঘর তোৰ নলবাৰীত ঘৰ নলবাৰীৰ পৰা খোজকাঢ়ি একেলগে আছে তই বাপুহঁত মোক এটা ভালকৈ কওঁ কথা তহঁতে নলবাৰীৰ পৰা একেলগে কিয় আহিব লগা হ'ল খোজকাঢ়ি দাদা আমার মা দেউতা মরার পিছত সদ্য দেহতে আর বৈদ্য দেহতে আমার মাটিগুলো দখল করছে এক আৰু মোক ঘৰৰ পৰা লৈ দিছে সদ্যটোহঁতে বদ্যটোহঁতে তহঁতক ৰাখিয়াৰী ঘৰৰ পৰা উলিয়াই দিছে সিহঁতে মাটিক লাগি ইমান লালাচ নিজৰ ভাজ্যা পুতক দুটাক উলিয়াই দিছে দে কথা নাই দুখ নকৰিবি দাদা আমি ভোকত থাকতে পাৰা নাই আমাক ভাত দিবি না ভোক লাগছে তহঁতৰ বৰ দুখ লাগিলে তহঁতৰ কাহিনীটো শুনি মোৰ সেই সৰু সৰু চলিটোক কেনেকুৱা কৰিব লাগে আজি 2 দিনে এটি বোলে ভাত খাব পোৱা নাই যোৱা মোৰ ঘৰতে খাবি তহঁতে চিন্তা নকৰিবি মোৰো চলি পলি নাই তহঁতো মোৰ লগত থাকিব পাৰিবি থাকিবি নে তই থাকিবি মই সৰুৰ বেপাৰ কৰোঁ অলপ তহঁতে মোক লাগিও দিবি তহঁতে স্কুলত যা নে নাযা মা দেউতা থাকাতে আমি স্কুলত গৈছিলোঁ দাদা দেচোন দে মই তহঁতক এটা স্কুলত নাম লগাই দিম তহঁতে যাবি না স্কুলত যাম অঁ আমাৰ ওচৰতে স্কুল আছে মোৰতো চলিবলৈ নাই তেতিয়া তহঁত দুই মোৰ মইতো সৰুৰ বেপাৰ কৰোঁ তহঁত দুই মোক অলপ লাগি ভাগি দিবি আমি তিনিটাই মানুহ তিনিও আৰু মিলি জুলি থাকিম দে এতিয়া যাওঁ তহঁতৰ বোলে ভোক লাগছে তহঁতৰ গা পাও ধোৱা নাই তহঁতক মই ভাত চাতো খুৱাওঁ আৰু গা পাও ধুই দিওঁ যোগ চিন্তা কৰিব নালাগে